কমলপুৰৰ সোণাপুৰত ভুৱা তান্ত্ৰিকৰ সন্ত্ৰাস। বিগত প্ৰায় এমাহ ধৰি কমলপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ গাঁৱত এজন লোকে ভুৱা বেগ ধৰি গঞা ৰাইজক খুৱাইছে জ্বলা-কলা। ভুৱা বেগ ধৰি সাধাৰণ মানুহৰ মাজত এক কৰোনাৰ বিধান দি আবুৱা ভাৰি আহিছিল। তেওঁৰ পৰা বিধান ল'লে নহয় কোনো লোকৰ কৰোনা ভাইৰাছ। পিছত আজি ৰাতিপুৱা সাধাৰণ ৰাইজে লোকজনক ধৰি ভালদৰে সোধপোছ কৰাত ওলাই পৰিল জলঙাৰ মেকুৰী। অৱশেষত কমলপুৰ থানাৰ আৰক্ষীয়ে আহি ভুৱা তান্ত্ৰিকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। গৰাকী তাৰমানে মাইকী মতা মানুহ নাথাকা সুযোগ লৈ পেলাই বহু দিনৰ পৰা তাৰমানে আমাৰ এই অঞ্চলত ধন টকা পইচা তাৰমানে লুটি লৈ গৈছে ভুৱা তাবিজ দি পেলাই, বুজিছে। আজি তাক হাতেলতে গাড়ীত অহা দেখা পাই হাতেলতে ধৰি আমি কৰায়ত্ব কৰিলোঁ তাক, বুজিছে। বহুত টকা সি পিটি লৈ গৈছে আমাৰ এই অঞ্চলৰ পৰা। কি দে লগত তাবিজ দে, সি গ্ৰহৰ দুখ কিবাৰ দুখ কাটা যোৱাৰ কাৰণে, দিন বেয়া হৈ থকাৰ কাৰণে যি সেই তাবিজত কি দিছে কাঠৰ গুড়ি কিবাৰ গুড়ি দি পেলাই সেই তাবিজটো পইচা আনি মোটামুটি কাৰোবাৰ তাৰ পৰা 5,000, কাৰোবাৰ তাৰ পৰা 2,000, কাৰোবাৰ তাৰ পৰা 1,000, কাৰোবাৰ তাৰ পৰা 300 পৰ্যক্ৰমে আৰু যাৰ তাৰ পৰা যি সুবিধা পায় তাকে লৈ যায়। ৰাইজে কি বিচাৰিছে? ৰাইজে এতিয়া তাক পইচাখিনি উভতাই দিয়াৰ কাৰণে বিচাৰিছে, উভতাই দিলে এই পইচাখিনি সি দিলে যাব পাৰে আৰু। কমলপুৰৰ পৰা পৱন নীল কাশ্যপৰ ৰিপৰ্ট, নিউজ 7।